মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি আমি আৰু আমাৰ পৰিৱেশৰ পাঠ 1 গছ-গছনিৰ কথা পাঠটো আলোচনা কৰিম। পাঠটো আলোচনা কৰাৰ আগতে তোমালোকক এটা কথা জানি থ'ব বিচাৰিছোঁ যে পৰিৱেশ মানেনো কি। আচলতে পৰিৱেশ মানে বিশেষ একো বেলেগ বস্তু নহয়। আমাৰ যে এই চাৰিওফালে থকা ঘৰ দুৱাৰ, ৰাস্তা ঘাট, নদ নদী, পৰ্বত পাহাৰ, গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি, এই সকলোবিলাকক একেলগে পৰিৱেশ বোলা হয়। এই পৰিৱেশৰে ভিতৰত থকা তোমাৰ গছ-গছনিৰ কথাটো তোমাৰ এই আমি আৰু আমাৰ পৰিৱেশ কিতাপখনৰ পাঠ 1ত আছে। বুজি পালা নহয়? পৰিৱেশ মানে কি? পৰিৱেশত আমাৰ সকলো থাকে। মানুহ, ঘৰ দুৱাৰ, ৰাস্তা ঘাট, গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি, সকলোবিলাক লগ লাগি এটা পৰিৱেশৰ সৃষ্টি হয়। এই পৰিৱেশৰে তোমালোকৰ পাঠত থকা পাঠ 1 গছ-গছনিৰ কথা দেখিছা নহয়? ওপৰত দেখিছানে এইটো? আমাৰ চাৰিওফালে বহুতো গছ-গছনি আছেনে? আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ গছ-গছনি আছে, বেলেগ বেলেগ ধৰণৰ। কিছুমান ডাঙৰ, কিছুমান সৰু, কিছুমান মাটিত হয়, কিছুমান পানীত হয়। পানীত হয় কি? ভেটফুল, হয়নে? ভেটফুল হয়, পদুম হয়, মেটেকা হয়, শেলাই হয়, পানীত হয়, হয়নে? আৰু মাটিতো বিভিন্ন ধৰণৰ গছ-গছনি হয়। আম, কঁঠাল, জাম, তাৰপিছত তোমাৰ নাৰিকল, তামোল, হয়নে? পাণ, ৰঙালাও, এই লাও শাকজাতীয় বস্তুবিলাক, হয়নে? চব আমাৰ মাটিৰে বেছিভাগ হয়। পানীত হয় তোমাৰ গম পালা নহয়? ভেটফুল, পদুম ফুল, শেলাই, পানী মেটেকা, এইবিলাক পানীত হোৱা উদ্ভিদ। বুজি পাইছা? এই গছ-গছনিবিলাকক আমি একেলগে কি বুলি কওঁ? উদ্ভিদ বুলি কওঁ। এই ডাঙৰ সৰু পানীত হোৱা মাটিত হোৱা সকলো গছকে আমি একেলগে উদ্ভিদ বুলি কওঁ। এইখন ছবিত দেখিছা নহয়? বিভিন্ন ধৰণৰ গছ-গছনি আছে, দেখিছা? আম গছ আছে, কঁঠাল গছ আছে, ডাঙৰ ডাঙৰ কঁঠাল লাগি আছে, কলগছ আছে, তামোল গছ আছে, তাৰপিছত তোমাৰ ৰঙালাও গছ আছে। কিন্তু এইবিলাক দেখাত একেনে, দেখিছানে? কিছুমান শকত, কিছুমান ক্ষীণ ওখ, কিছুমান চাপৰ, কিছুমান আকৌ মাটিত বাগৰিয়ে আছে। একদম মানে সিহঁতে থিয় হ'বই নোৱাৰে। দেখিছানে? লাও গছজোপা মাটিত বাগৰি আছে, কঁঠাল আৰু আমজোপা থিয় হৈ আছে, কলগছজোপা থিয় হৈ আছে, কিন্তু পাতবিলাক হাউলি তলৰ পিনে আহিছে। আকৌ বনবিলাক দেখিছানে? সৰু সৰু বন, এই সেউজীয়া সেউজীয়া এইবিলাক সৰু সৰু বন, হয়নে নহয়? এইবিলাক আম গছডাল দেখিছানে দেখা নাই? তাৰ গা গছ কিমান টান। আম গছ এজোপা আমি এনে হাতেৰে কাটিব পাৰিম নেকি? হাতেৰে মোহাৰিব পাৰিম? আম গছ দা কুঠাৰেহে কাটিব পাৰিম, হয়নে নহয়? এজোপা আম গছলৈ আৰু এজোপা লাও গছলৈ মন কৰা। এই আম গছ আৰু লাও গছ তোমালোকে দেখিলা নহয়? লাও গছজোপা মাটিত বাগৰি আছিল, আম গছজোপা থিয় হৈ আছিল। আম গছজোপা থিয় হৈ আছে আৰু ইহঁতৰ গা গছটো শকত আৰু বহুত ওপৰলৈ থিয় হৈ থাকিব পাৰে, কিন্তু লাও গছজোপা থিয় হৈ থাকিব নোৱাৰে। সিহঁতে কোমল। আমি লাও হয়তো ঘৰৰ চালত দিওঁ, নহ'লে চাং সাজি দিওঁ, হয়নে নহয়? কিন্তু আম গছজোপা থিয় হৈ থাকিব পাৰে। তেনেকৈ আৰু কি কি গছ থিয় হৈ থাকিব পাৰে শকত ওখ? এতিয়া কঁঠাল গছ, জাম গছ, শাল গছ, আহঁত গছ, হয়নে? তেতেলী গছ, অমৰা গছ, তোমালোকে যিমান এনেকুৱা জাতীয় গছবিলাক দেখিছা, যিবোৰ শকত ওখ হৈ থাকিব পাৰে, যিবোৰৰ গা গছ বহুত টান, আমি কুঠাৰ বা দাৰে কাটিব লাগে, সেইবিলাকক আমি বৃক্ষ বুলি কওঁ। আনহাতে লাও, কোমোৰা, পাণ এইবিলাকে কিন্তু ওখ থিয় হৈ থাকিব নোৱাৰে, হয়নে? আমি বৃক্ষ বুলি কাক কওঁ বুজি পালা নহয়? যিবিলাক গছৰ গা গছ শকত আৰু ডাল পাতেৰে ভৰি থকা, সেই গছবোৰ চুই চালে অনুভৱ কৰিব পাৰি যে গছবোৰ বৰ টান, হয়নে? আমি যদি আম গছ এজোপা চুই চাওঁ, সেইটো কি বহুত টান পামনে? হাত এখনেৰে আম গছজোপা আমি ভাঙি দিব পাৰিম জানো? নোৱাৰিম নহয়, কিন্তু বহুত টান। তেনেকৈ কঁঠাল গছো নোৱাৰিম, হয়নে? চেগুন গছো নোৱাৰিম, শাল গছো নোৱাৰিম, তেতেলী গছো নোৱাৰিম, অমৰা গছো নোৱাৰিম। সেইবিলাকক কি বুলি কয়? বৃক্ষ বুলি কয়। অসমৰ মূল্যৱান দুবিধ বৃক্ষ হ'ল কি? শাল আৰু চেগুন। শাল আৰু চেগুনক দুবিধ মূল্যৱান বৃক্ষ, কাৰণ ইহঁতৰ পৰা যিটো কাঠ পোৱা যায়, সেইটোৰে বস্তু বনালে বহুদিন যায়। সেইকাৰণে এই শাল গছ আৰু চেগুন গছ অসমৰ বাহিৰতো পঠিয়াই দিয়া হয়, কাৰণ ইহঁতৰ কাঠটো বৰ মূল্যৱান কাঠ। দেখিছানে? অসমৰ মূল্যৱান বৃক্ষ দুবিধ কি কি? শাল গছ আৰু চেগুন গছ। ইহঁতৰ মানে কাঠটো মূল্যৱান কাৰণে ইহঁতৰ বজাৰত দাম বেছি। ইহঁতৰ এই শাল গছ আৰু চেগুন গছেৰে আমি যদি ঘৰৰ আচবাব বনাওঁ নে নবনাওঁ? গছৰে আমি ঘৰৰ আচবাব, চকী, বিচনা, মেজ, আলনা, আলমিৰা,
টেবুল এইবিলাক আমি কিহেৰে বনাওঁ? কাঠেৰে বনায়, হয়নে নহয়? আজিকালিতো লোহাৰ বিভিন্ন ধৰণে বনায়, কিন্তু কাঠৰেও বনায়। আগতেতো কাঠৰে বনাইছিল। এই শাল গছ আৰু চেগুন গছৰ এই কাঠ সেইকাৰণে মূল্যৱান, কাৰণ এই গছৰ কাঠেৰে বস্তু বনালে বহুত দিন গুচি যায়। গম পাইছা? অসমৰ মূল্যৱান দুবিধ বৃক্ষৰ নাম কি? শাল গছ আৰু চেগুন গছ। মনত থাকিব নহয় তোমালোকৰ? শাল গছ আৰু চেগুন গছ। দেখিছানে? এই বৃক্ষ চোৱাচোন, এই বৃক্ষ এইজোপা, মইতো আম গছজোপা দেখুৱালোৱেই। এইজোপা দেখিছানে? ওখ হৈ আছে, ওখ হৈ থিয় হৈ আছে। দেখিছানে শকত? কিমান প্ৰকাণ্ড দেখিছা? এইটোক কয় বৃক্ষ, বৃক্ষজাতীয় উদ্ভিদ। আৰু এইটো তোমাৰ কঁঠাল গছ দেখিছা নহয়? এই কঁঠাল গছটো তোমালোকে দেখি থাকা, তথাপিতো মই ফটোখন ইয়াতে দিছোঁ। তোমালোকে দেখি থাকা এনেকুৱা গছ ন? টান শকত ওখ এনেকুৱা গছবিলাকক বৃক্ষ বুলি কয়। গম পাইছা নহয়? আম, কঁঠাল, জাম। তাৰপিছত চোৱা, এই কি গছ দিছে? এইটো এটা চাপৰ চুটি গছ, সেউজীয়া গছ আৰু এটা ফুল গছ। এইটো ফুল গছটো চিনি পাইছোঁ, গোলাপ ফুল। তাৰপিছত এই গছডালকো বহুতে চিনি পাইছে চাগে, যোনে চাহ বাগিচা দেখিছে। চাহ গছ, সেইডালক কয় চাহ গছ, যাৰ কাৰণে নেকি অসমখন বিখ্যাত। এই চাহ গছৰ বাবে, এই চাহ খেতিৰ বাবে অসমখন বিখ্যাত। পৃথিৱীৰ বেলেগত অসমখনক চাহ গছৰ বাবেই চিনি পায়। গম পাইছানে? চাহ খেতিৰ বাবে অসম বিখ্যাত। আমি বাহিৰত গ'লেই সোধে অসমত চাহ খেতি আছে, আমাক বাহিৰত গ'লে অসমৰ এই চাহ খেতিৰ বিষয়ে সোধে। আমি যে চাহ খাওঁ, লাল চাহ, গাখীৰ চাহ, যিহতে খাওঁ, আমি চাহপাত দিব লাগেনে নাই? সেইটো গছৰ কথা কৈছে। এইটো চুটি আৰু জোপোহা, দেখিছেনে? চাপৰ জোপোহা। এতিয়া চোৱা, এনেকুৱা গছ বিভিন্ন ধৰণৰ আছে। তোমাৰ তগৰ ফুল আছে, গোলাপ ফুল দেখিছাই নহয়? বেঙেনা গছ, জলকীয়া গছ, এইবিলাক কি বেছি ওখ নহয়, কিন্তু হালিও নাথাকে, ওখ নহয়, চাপৰ জোপোহা, হয়নে? ডালিম গছ, জবা ফুল, জেতুকা, মেহেন্দি যে লোৱা, কেঁচা মেহেন্দি, সেইটো। এইবিলাকক মানে চাপৰ আৰু এই জোপোহা গছবিলাকক কি বুলি কয়? গুল্ম বুলি কয়। চোৱা, বৃক্ষ কাক কৈছিল? শকত ওখ বৃক্ষ, শকত ওখ টান গছবিলাকক কি কৈছিল? বৃক্ষ। কিন্তু এইটো তোমাৰ ক্ষীণ, বেছি মানে শকত নহয়। কাগজ দেখিছেনে? শকত নহয় বেছি, কিন্তু ইহঁত চাপৰ জোপোহা, ইহঁতক কি বুলি কয়? গুল্ম বুলি কয়। যিবোৰ গছ মানে চাপৰ আৰু জোপোহা, সেইবোৰ উদ্ভিদক কি বুলি কয়? গুল্মজাতীয় উদ্ভিদ বুলি কয়। গম পাইছানে? চাপৰ আৰু এইবিলাক উদ্ভিদ চাপৰ আৰু জোপোহা। তোমালোকে মন কৰিছানে? এই চোৱাচোন, এইবিলাক চাহ গছ দেখিছানে? এই চাহ বাগান দেখিছানে? দেখা নাই যদি তোমালোকে ভালকৈ চাই ল'বা। আৰু দেখা নাই যদি তোমালোকে, আছে নহয় আমাৰ কঠীয়াতলিতো চাহ বাগিচা আছে, তোমালোকে চাব পাৰা, হয়নে? চাহ বাগিচা আপাৰ আচামতো বহুত আছে, কিন্তু তোমাৰ ইয়াৰ ওচৰতো আছে নহয়, চাবলৈ যাবাচোন। তাৰপিছত এইটো জলকীয়া গছ, বেঙেনা গছ, এইবিলাক একেই, হয়নে নহয় দেখিবলৈ? তাৰপিছত তোমাৰ জেতুকা গছ, হয়নে? এইবিলাক সকলো একেই দেখিবলৈ। লকডাউনত জলকীয়া গছজোপা মই লগাইছিলোঁ দেই। তোমালোকেও ঘৰত গছ গছনি লগাবাচোন। তাৰপিছত চোৱা, জিকা, ভোল, লাও, কোমোৰা, তিয়ঁহ আদি গছবোৰ বাঁহৰ চাং সাজি দিয়া হয়। নিশ্চয় মন কৰিছা? তোমালোকে জিকা গছ ক'ত দিয়ে? লাও যে আছে, পানী লাও, তাৰপিছত ৰঙালাও, এই কদু বুলি কোৱা যে তোমালোকে, তিয়ঁহ, কিৰা বুলি কোৱা যে, সেইবিলাকৰ গছ ক'ত দিয়ে? সেইবিলাক হয়তো চাং সাজি দিয়া হয় সেইবিলাক গছক, নহ'লে কিবা ভেজা দিয়ে, নহ'লে ঘৰৰ চালত কোমোৰা, লাও উঠাই দিয়ে, হয়নে নহয়? ঘৰৰ চালত কোমোৰা, লাও উঠাই দি ঘৰৰ চালত লাগে, সিহঁতে মানে নিজে থিয় হৈ থাকিব নোৱাৰে। তেনেকুৱা আৰু বিভিন্ন ধৰণৰ গছ আছে। পাণ, জালুক, ৰঙালাও, তৰমুজ, এইবোৰ মানে লেহুকুৱা। এই গছবিলাক লেহুকুৱা আৰু কোমল, সেইবাবে ইহঁতক চাং সাজি দিয়ে। আমি বৃক্ষ এডাল হাতেৰে মোহাৰিব নোৱাৰোঁ, কিন্তু লাও গছজোপা আমি হাতেৰে ছিঙি দিব পাৰোঁ। কাৰণ কিয়? ইহঁত কোমল আৰু লেহুকুৱা বাবে ইহঁতে বগাই যায়, থিয় হ'ব নোৱাৰে। বগাবৰ বাবে চাং সাজি দিয়া হয়। এনেদৰে বগাই যোৱা বাবে এই উদ্ভিদবিলাকক কি বুলি কয়? লতাজাতীয় উদ্ভিদ বুলি কয়। কি বুলি কয়? লতাজাতীয় উদ্ভিদ। ইহঁতে বগাই যায়, ইহঁতৰ কাগজ কোমল আৰু লেহুকা, সেইকাৰণে ইহঁতক লতাজাতীয় উদ্ভিদ বুলি কয়। দেখিছানে? পানীলাওক চাং সাজি দিছে, এইটো কি কয়? লতাজাতীয়
উদ্ভিদ মনত থাকিল নহয় লতাজাতীয় উদ্ভিদৰ গা গছ কোমল আৰু লেহুকুৱা আৰু ইহঁতক সেইবাবে চাং সাজি দিয়ে ইহঁতৰ গা গছ কোমল আৰু লেহুকুৱা বাবে ইহঁতক চাং সাজি দিয়ে আৰু এনেকুৱা উদ্ভিদ আৰু কি আছে পাণ আছে দেখিছানে পাণক কি ভেজা দি দিছে এইটো ৰঙালাওৰ গছ আৰু সেইটো হৈছে পাণ গছ তোমাৰ দেখিছা ভালকৈ মন কৰাচোন আৰু কি কি গছ আছে তেনেকুৱা তোমালোকে কি কি গছ দেখিছা এনেকুৱা বিভিন্ন ধৰণৰ তোমালোকে গছ দেখিবলৈ পোৱা হয়নে ঘৰতো বিভিন্ন ধৰণৰ গছ উৰহি গছো আছে হয়নে এনেকৈ লতা বগাই যোৱা গছ তোমালোকৰ চাং পাতি দিয়া চাবাচোন সেইবিলাকক কিয় ভেজাই দিয়ে এইটোক লতাজাতীয় উদ্ভিদ এতিয়া উদ্ভিদৰ ভাগ তিনিটা পালা তোমালোকে বৃক্ষ গুল্ম লতা হয়নে এতিয়া চোৱা এই লতাজাতীয় উদ্ভিদৰ তলৰ শাৰী চোৱাচোন দুবৰি বন ঘাঁহ ধান আদি দেখিছানে তলৰ শব্দকেইটা চোৱাকে এই গোলকৈ দিছোঁ যে দুবৰি বন ঘাঁহ ধান আদি কি হৈছে উদ্ভিদবোৰৰ সৰু আৰু গা গছবোৰ কোমল দুবৰি বন ধান ঘাঁহ আদি উদ্ভিদবোৰ সৰু আমি এই দুবৰি বন ঘাঁহ যে গৰু খায় সেইবিলাক ঘাঁহ দুবৰি বন এই গছ গা গছবোৰ একে সৰু ধানৰো সৰু কোমল হয়নে তেনেদৰে ভিন ভিন শাক পাচলি লাই পালেং এইবিলাক একেবাৰে অকমানি একেবাৰে গুল্মতকৈও অকমানি হয়নে বৃক্ষতকৈ গুল্ম সৰু গুল্মতকৈও অকমানি আৰু তোমাৰ লাও পালেঙতকৈ লাও জিকা ভোলতকৈও সৰু কাৰণ লাও জিকা ভোল ওখ হৈ থিয় হ'ব পাৰিলে হয় যদি থিয় হ'ব পাৰিলে হয় ওখ হ'লে থিয় হ'ব নোৱাৰে কাৰণে হালি যায় কিন্তু ডাঙৰ কিন্তু একে দুবৰি বন একে চুটি চাপৰ হয়নে ধান তাৰপিছত এই ঘাঁহবিলাক হয়নে আকৌ এবিধ কিন্তু তৃণজাতীয় উদ্ভিদ ওখ আছে দেই সেইটো কি জানানে বাঁহ মানে কিছুমান তৃণজাতীয় উদ্ভিদৰ গা গছ ফোপোলা সেইটো হৈছে বাঁহ গছ দেখিছানে বাঁহ সেই বাঁহ গছে যে খৰাহি বনায় ডলা বনায় চালনী বনায় সেইটোৱে সেই বাঁহ গছকো তৃণজাতীয় উদ্ভিদ বুলি কোৱা হয় গম পাইছানে তৃণজাতীয় উদ্ভিদ কি কি তোমালোকে গম পালা নহয় দুবৰি বন ঘাঁহ ধান আদি উদ্ভিদবোৰ তৃণজাতীয় উদ্ভিদ গম পাইছা আৰু বাঁহ গছো তৃণজাতীয় উদ্ভিদ মনত থাকিল নহয় তৃণজাতীয় উদ্ভিদবোৰ সৰু সৰু গা গছবোৰ বেছি ডাঙৰ নহয় সৰু সৰু সেইবাবে ইহঁতক কি বুলি কয় তৃণজাতীয় উদ্ভিদ বুলি কোৱা হয় আৰু সেইকাৰণে আমাৰ গৰু ছাগলী এই ঘাঁহবিলাক খায় সেইকাৰণে তৃণভোজী বুলি কয় সিহঁতক গৰু ছাগলীক এই তৃণজাতীয় উদ্ভিদবিলাক খায় যে সিহঁতে ঘাঁহ দুবৰি বন ধান এইবিলাকহে খায় গৰু ছাগলীয়ে সেইকাৰণে সিহঁতক তৃণভোজী প্ৰাণী বুলি কয় কাৰণ কিয় সিহঁতে তৃণজাতীয় উদ্ভিদ খায় গম পালানে তৃণজাতীয় উদ্ভিদ আমি 4টা উদ্ভিদ পালোঁ বৃক্ষজাতীয় উদ্ভিদ গুল্মজাতীয় উদ্ভিদ লতাজাতীয় উদ্ভিদ আৰু তৃণজাতীয় উদ্ভিদ একে শেষৰটো পালোঁ আমি তৃণজাতীয় উদ্ভিদ এতিয়া চাবাচোন আমাৰ এই গছ গছনিবিলাক আমাৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হয় আমি গছৰ পৰা বিভিন্ন ধৰণৰ ফল মূল খাবলৈ পাওঁ শস্য খাবলৈ পাওঁ খৰি পাওঁ ঘৰ সজা সামগ্ৰী কাঠৰ তক্তা বাটাম আদি পাওঁনে নাপাওঁ আমি ধৰি লোৱা গছৰ পৰা কি ফল পাওঁ আম খাব পাওঁ কঁঠাল খাব পাওঁ জাম খাব পাওঁ লেটুক খাব পাওঁ পনিয়ল খাব পাওঁ হয়নে কত মধুৰিআম খাব পাওঁ কত বিভিন্ন ধৰণৰ ফল খাব পাওঁ গছৰ পৰা আৰু শস্য কি পাওঁ আমি ধান পাওঁ মাটি দাইল মচুৰ দাইল হয়নে মগু মাহ এইবিলাক চব ক'ৰ পৰা পাওঁ আমি গছ গছনিৰ পৰাই পাওঁ হয়নে ধানো এডাল গছ হয়নে নহয় সেইটো এটা উদ্ভিদ তাৰপিছত খৰি পাওঁ আমি গছৰ পৰা খৰি পাওঁ তাৰপিছত ঘৰ সজা সামগ্ৰী বিভিন্ন ধৰণৰ কাঠৰ তক্তা পাওঁ বাটাম পাওঁ হয়নে সেই কাঠেৰে আমি বিভিন্ন ধৰণৰ ঘৰৰ চকী মেজ আদি আচবাব তৈয়াৰ কৰিব পাৰোঁ বহা সঁজুলি তৈয়াৰ কৰিব পাৰোঁ আৰু গছৰ পৰা আমি কি পাওঁ কাপোৰো পাওঁ কেনেকৈ পাওঁ কপাহ গছৰ পৰা কপাহ গছৰ সেই কপাহ গছৰ কপাহ যে আছে কপাহৰ পৰা তোমাৰ সূতা তৈয়াৰ কৰে সেই সূতাৰ পৰা কাপোৰ তৈয়াৰ হয় গম পাইছা গছৰ পৰা কাপোৰো পাওঁ তাৰপিছত আমি গছৰ পৰা সুগন্ধি চেণ্ট পাওঁ সুগন্ধি পাৰফিউম তোমালোকে যে আঁতৰ লোৱা সেই আঁতৰটো আগৰ গছৰ পৰা হয় হয়নে বিভিন্ন চিত্ৰনলাৰ গছৰ পৰা চিত্ৰনলাটো কি ধুনীয়া গোন্ধায় হয়নে সেই সুগন্ধি দ্ৰব্যও পাওঁ আমি তাৰপিছত আমি বেমাৰ আজাৰো গছ গছনি আমাৰ কামত আহে নিম গছৰ পাত দেখিছা নহয় এই নিম গছৰ পাত যেতিয়া তোমাৰ সেই পানী উতলাই পেলাই খজুৱতি দিয়া হয় ভাল হৈ যায় তাৰপিছত আমাক গছে কি দিয়ে
ধুনীয়া নিৰ্মল বায়ু দিয়ে। য'ত গছ গছনি বেছি তাত ধুনীয়া চাফা বতাহ পাওঁ আমি, হয়নে নহয়? তাৰপিছত তোমাৰ গছে আৰু কি দিয়ে এয়া তোমাৰ হেৰি ছাঁ কৰি ৰাখে। এই গৰমৰ দিনত আমি ক'ত যাওঁ? য'ত গছ আছে তাতে ছাঁত আমি গছৰ তলত যাওঁ, হয়নে নহয়? আমাক গছে কিমান সহায় কৰে চোৱাচোন, ডাঙৰ ডাঙৰ উপকাৰ কৰে। কিন্তু আমি গছ গছনিবোৰ নিজে নিজে কাটি ধ্বংস কৰি আমিহে কি কৰি আছোঁ? ধ্বংস কৰি আমিহে অপকাৰ মাতি আনিছোঁ, হয়নে নহয়? আমাৰ নিজৰ কাৰণে ক্ষতি সাধন হৈছে আমাৰ গছবিলাক কাটাৰ ফলত। সেইকাৰণে আমি কেতিয়াও গছ গছনি অবাবত কাটি নষ্ট কৰিব নালাগে। এডাল যদি গছ গছনি আমি ৰুওঁ নহয়, তেতিয়াহ'লে তাত 2ডাল ৰুব লাগে। 2ডাল কিয়? 4ডালে ৰোৱা। যিটো বাছে, ধৰি লোৱা এই 2 বছৰ পিছত এইডাল গছ কাটিম, তাৰ আগতে গছ এডাল ৰুই থ'ব লাগে। কাৰণ কি আমাক গছে বহুতখিনি সহায় কৰে। আমি গছক খালি ৰুই পেলাই থৈ দিলে, মাজে মাজে পানী দিলে হয়। কিন্তু আমাক গছে বিভিন্ন ধৰণৰ বস্তু দিয়ে, দেখিছাই নহয়? ছাঁ দিয়ে, ঔষধ দিয়ে, কাপোৰ দিয়ে, কাঠ দিয়ে, খৰি দিয়ে, হয়নে? নিৰ্মল বায়ু দিয়ে, হয়নে নহয়? তাৰপিছত চোৱাচোন, এতিয়া চোৱা, এজোপা ঘাঁহ উঘালি আনাচোন, কি মন কৰিলা? মাটিৰ তলত সোমাই থকা গছজোপাৰ এটা অংশ দেখা পাইছানে? এই অংশটো হৈছে শিপা। গছে শিপাৰ দ্বাৰা পানী শুহি লয়। শিপাই মাটিত খামুচি ধৰি গছজোপা থিয় কৰি ৰখাত সহায় কৰে। ইয়াৰ ফলত মাটিখিনি ক্ষয় হ'ব নোৱাৰে। উদ্ভিদৰ শিপাই খহনীয়া ৰোধ কৰাত, মাটি সংৰক্ষণ কৰাত সহায় কৰে। এতিয়া গছ এজোপা উঘালি আনিবাচোন। মইতো ইয়াত এতিয়া চোৱা, মই অনলাইন ক্লাছ কৰিব লগা হৈছে। তোমালোকে গছ এজোপা উঘালি চাবাচোন, তলত কি দেখা? সেই তলত যে দেখিবা, সেইবিলাক শিপা দেখিবা। সেই শিপাজোপাই গছজোপা উঘালি নাথাকাত, উঘালি নোহোৱাকৈ মাটিৰ লগত খামুচি ধৰি থাকে। আৰু শিপাই মাটিৰ তলৰ পৰা পানী শুহি গছজোপাক আহাৰ দিয়ে, হয়নে নহয়? আৰু গছ চাবাচোন, তুমি ধৰি লোৱা ক'ৰবাত যদি তোমাৰ পুখুৰী বা নদীৰ পাৰত গছ থাকে, সেই পুখুৰী পাৰটো পটককৈ খহি নাযায়। কাৰণ কিয়? সেই মাটিখিনি গছজোপাই এই শিপাখিনিয়ে খামুচি ধৰি থাকে। গম পাইছানে? উদ্ভিদৰ শিপাই খহনীয়া ৰোধ আৰু মাটি সংৰক্ষণত সহায় কৰে। কাৰণ কিয়? উদ্ভিদৰ সেই শিপাখিনিয়ে মাটিখিনি খামুচি ধৰি থকাত বহুত সহায় কৰে। আৰু সেই শিপাই দিয়ে গছজোপাই আহাৰ গ্ৰহণ কৰিব পাৰে, পানী শুহি লয়। গম পাইছানে? চাবাচোন তোমালোকে একজোপা গছ এনেকৈ উঘালি আনিবাচোন। উঘালি আনি পেলাই তলৰ শিপাখিনি চাবাচোন। বুজি পাইছানে? তলৰখিনি চাবাচোন। তাৰপিছত এই চোৱা, উদ্ভিদৰ পাতবোৰ লক্ষ্য কৰিছেনে? সকলো উদ্ভিদৰ পাত একেই নে? বিভিন্ন গছৰ পাত, আমাৰ উদ্ভিদৰ গছবিলাকৰ পাত বেলেগ। তামোলৰ গছৰ পাত বেলেগ, আম গছৰ পাত বেলেগ, আহঁত গছৰ পাত বেলেগ, বগৰী গছৰ পাত বেলেগ, হয়নে নহয়? কলপাত বেলেগ, তেজপাত আমি যে তৰকাৰীত দিওঁ, তেজপাত বেলেগ। এই চোৱা, কলপাত আমাৰ কি কামত লাগে? গছৰ পাত আমাৰ বিভিন্ন কামত লাগে। কলপাতত আমি ভাত খাওঁ, আৰু শৰাই দিলেও লাগে, কিবা বস্তু দিলেও কলপাত ব্যৱহাৰ কৰা হয়, হয়নে? তাৰপিছত আগতে লিখিছিল কলপাতত। আকৌ ইফালৰটো হৈছে তেজপাত, সৰু সৰু দীঘলটো তেজপাত, যিটো আমি মাংস তৰকাৰী বনালে বিশেষকৈ দিওঁ। দালিটো দি খাবাচোন, সেইটো তৰকাৰী ভাজিত দিয়ে, হয়নে নহয়? সেইটো আমি বনাই খাওঁ, তেজপাত। আৰু কলপাতটোতো জানাই কি কি কামত লাগে। তেনেকুৱা আৰু বিভিন্ন ধৰণৰ পাত আছে, হয়নে নহয়? তাৰপিছত তোমাৰ এইটো হেৰি আছে, কি ঢেকীয়া শাকটো খোৱাই, সেইটো এটা গছৰ পাত, হয়নে নহয়? সেইটো কি হ'ব? তৃণভোজী, তৃণজাতীয় উদ্ভিদ, হয়নে? সেই তেনেকৈ বিভিন্ন ধৰণৰ। আমাৰ তুলসী পাত এটা আছে। তুলসী পাত আমি কি কৰোঁ? কাহ হ'লে খাওঁ, হয়নে? তুলসী পাতৰ ৰস। নিম পাতৰ গাৰ খজুৱতি হ'লে কি কৰোঁ? নিম পাতৰ ৰস আমি সিজাই পেলাই পানীখিনি দি গাটো ধুই দিলে আমাৰ খজুৱতি কমি যায়। গম পাইছানে? এনেকৈ গছৰ পাত আমি বিভিন্ন ধৰণৰ বিভিন্ন কামত লগাওঁ। আৰু চাবা, তোমালোকেতো এইটো তামোলৰ ঢকুৱাটোতো ঝাৰুও বনাব পাৰি। নাৰিকলৰোতো সেইটোৰ ঝাৰু বনাব পাৰি, নাৰিকলৰ পাতটোৰ, হয়নে? বিভিন্ন কামত আমি ব্যৱহাৰ কৰোঁ এইবিলাক। তাৰপিছত আমিতো বেছিভাগ পাত খাওঁৱেই, আৰু লাওৰ পাত খাওঁ, হয়নে নহয়? কোমোৰাৰ পাত খাওঁ, তাৰপিছত তোমাৰ হেৰি খাওঁ, এইয়া লাই পালেং, এইবিলাক পাতটো বিভিন্ন ধৰণৰ পাত আমি খাওঁৱেই। বুজি পালানে? তোমালোকে এতিয়া গম পালা আমাৰ গছ গছনিৰ কথাৰ ভিতৰত কি কি পালা? আমি উদ্ভিদৰ বিষয়ে, বিভিন্ন ধৰণৰ উদ্ভিদৰ বিষয়ে গম পালোঁ। তোমালোকে এইখিনি ভালকৈ চাবা দেই। ধন্যবাদ থাকিল।